হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব। আৰু টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু এতিয়া হৈছে সময় প্ৰায় 7:35 মান। প্ৰথমতে মই গুড়িয়াক স্কুল পঠাই লৈছোঁ আৰু এইখিনি তাই স্কুল যোৱাৰ পিছত মই অকণমান ফ্ৰীকৈ সময় পাওঁ। আৰু এই আজৰি সময়খিনিত মই কেনেকৈ এনেকুৱাকৈ ধুনীয়াকৈ এযোৰ ৰিবন এম্ব্ৰইডাৰী মেখেলা চাদৰ ৰেডি কৰিছোঁ সেইখিনি অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে কি লৈছোঁ, মই লৈছোঁ ৰিবন, এনেকৈ দুটা কালাৰত ৰিবন লৈছোঁ। তাৰপিছত মণিকেইটা লৈছিলোঁ যে সেইখিনি মই আচলতে ব্যৱহাৰ নকৰিলোঁ। আৰু এটা লাগিব লাইটাৰ। তাৰ পাছত আপোনাৰ বেজি এটা দৰকাৰ হ'ব আৰু মিক্স পাটৰ যোৰা এটা লৈছোঁ মই। আৰু এনেকৈ ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ গোটেইখিনি। তাৰ পাছত মই ড্ৰয়িংটো বনাই লৈছোঁ। মোৰ হাতৰ যিটো খাৰু আছিলে সেই খাৰুটোৰ জোখতে তেনেকৈ ৰাউণ্ড কৰি, যিহেতু ডেইজি ফুলৰ ড্ৰয়িংটো বনাম বুলি ভাবিছোঁ। চ' চিম্পল ড্ৰয়িং এটা বনাই লৈছোঁ। একেবাৰে সহজ হয়, বেছি একো কঠিন নহয়। চ' ভিডিঅ'ত দেখুওৱা ধৰণে তেনেকৈ মই ড্ৰয়িংটো আঁকি লৈছোঁ। কোনো ধৰণৰ মই কাগজত ড্ৰ কৰা নাই আগতীয়াকৈ। চ' চিম্পল যিহেতু তেনেকৈ ড্ৰয়িং কৰি লৈছোঁ। প্ৰথমতে ডাঙৰ খাৰুটোতে এনেকৈ কৰি লৈছোঁ। আৰু তাৰ পাছত ওপৰত যিকেইটা দিম মই সেইকেইটা মই সৰু খাৰু এটাৰে বনাই ল'ম। চ' ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু মোৰ চিম্পল একেবাৰে সহজ হয় ড্ৰয়িংটো বনাবলৈ। বহুত ধুনীয়াকৈ এনেকৈ চাদৰৰ চুককেইটাত বনাইছোঁ আৰু মেখেলাৰ তলত এনেকৈ তিনিটা দিছোঁ মই। আৰু ৰিবন লৈছোঁ। এতিয়া মই হালধীয়া কালাৰৰ ৰিবন এটা লৈছোঁ, মিডিয়াম চাইজৰ যিটো ৰিবন হয় সেইটো লৈছোঁ। আৰু শেষত মূৰৰ ফালে এটা গাঁঠি লগাই লৈছোঁ। আৰু গুৰিটো অকণমান পুৰি দিব লাগিব, নহ'লে যি ৰিবনবোৰ ওলাই যায় আৰু কাপোৰযোৰ পিন্ধিলেও বহুত বেছি বেয়া হৈ যায়। চ' এনেকৈ গোটেইবোৰ গুৰিবোৰ পুৰি ল'ব লাগিব, তেতিয়া কাপোৰযোৰ বেয়া হোৱাৰ কোনো চান্স নাথাকে। চ' মাজত যিটো লৈছোঁ সেইটো মই হাতত পিন্ধি থকা আঙুঠিৰে এটা ৰাউণ্ড কৰি লৈছোঁ। যিকোনো বস্তুৰে আপুনি কৰি ল'ব পাৰে মাজৰ শ্বেপটো, যিটো মাজৰ ৰাউণ্ড দিছোঁ সেইটো। চ' এনেকৈ মই ধুনীয়াকৈ এনেকৈ খিচিব, যাতে গোটেইখিনি খিচি টানি নিদিয়ে আৰু অকণমান ৰাখিব লাগে, তেতিয়া ডিজাইনটো উঠি আহে। এনেকৈ ধুনীয়াকৈ দি লাষ্টত যেতিয়া এইডাল ৰিবনডাল টানিব, তেতিয়া শেষৰ ফালে অকণমান লাহেকৈ টানি ৰাখিব লাগে, তেতিয়া ডিজাইনটো আহি যায়। চ' ধুনীয়াকৈ একদম ইজি হয়, সকলোৱে কৰিব পাৰে, কিন্তু ধৈৰ্যৰ দৰকাৰ কেৱল, বাকী আৰু একো কঠিন কাম নহয়। চ' দেখুওৱা ধৰণে কৰি গ'লে হ'ল আৰু খুব সুন্দৰ এটা যোৰা আপুনি নিজে ঘৰতে ৰেডি কৰি ল'ব পাৰে। চ' ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকৈ হৈ গ'ল ইমান সহজতে ধুনীয়া কাপোৰযোৰ। আশা কৰোঁ যিসকল আগ্ৰহী হয় তেওঁলোকে ভিডিঅ'টো শেষলৈ চাব বুলি।